নমস্কাৰ দিন বিশেষত আজি দিনটো হিতানত আজি 13 জুলাই আজি ইংৰাজী ক্যালেন্ডাৰ অনুসৰি বছৰৰ 194 আৰু অধিবৰ্ষত 195 নম্বৰ দিন হয় এতিয়া বলক ইতিহাসত আজি দিনটো সম্পৰ্কে কি ঘটনা বৰ্ণিত হৈ আছে এবাৰ জানি লও 1830 চনৰ আজি দিনটোতে আলেকজাণ্ডাৰ ডফ আৰু ৰাজা ৰামমোহন ৰায়ে ভাৰতৰ কলিকতাত বাংলা নৱজাগৰণৰ আৰম্ভণি কৰা এখন অগ্ৰণী প্ৰতিষ্ঠান জেনেৰেল এছেম্বলি ইনষ্টিটিউচন তথা বৰ্তমানৰ স্কটিছ চাৰ্চ কলেজৰ প্ৰতিষ্ঠা কৰে 1878 চনৰ আজি দিনটোতে বাৰ্লিন সন্ধি অনুসৰি ইউৰোপৰ শক্তিসমূহে বালকনৰ মানচিত্ৰখন পুনৰ অংকন কৰে আৰু ইয়াৰ ফলত সাৰ্বিয়া মন্টেনেগ্ৰো ৰোমানিয়া অটোমান সাম্ৰাজ্যৰ পৰা পৃথক হৈ স্বাধীন হৈ পৰে 1919 চনৰ আজি দিনটোতে ইংলেণ্ডৰ নৰফৰ্কত ব্ৰিটিছ এয়াৰশ্বিপ R34 অৱতৰণ কৰে এই জাহাজখনে 108 ঘণ্টাৰ উৰণত আটলান্টিক মহাসাগৰৰ ওপৰেৰে পাৰ হৈ উভতনি যাত্ৰা সম্পূৰ্ণ কৰা প্ৰথমখন এয়াৰশ্বিপ হিচাপে পৰিগণিত হয় 1930 চনৰ আজি দিনটোতে ফিফাৰ প্ৰথমখন বিশ্বকাপ খেল অনুষ্ঠিত হৈছিল 1977 চনৰ আজি দিনটোতে ইথিওপিয়াৰ বিৰুদ্ধে সোমালিয়া যুদ্ধ ঘোষণা কৰি ওগাডেন যুদ্ধ আৰম্ভ কৰি দিয়ে 1977 চনৰে আজি দিনটোত নিউয়ৰ্ক চহৰত আৰ্থিক আৰু সামাজিক অস্থিৰতাৰ সময়ছোৱাত প্ৰায় 24 ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন হয় আৰু ইয়াৰ ফলত ব্যাপক অগ্নিসংযোগ আৰু লুণ্ঠনৰ সৃষ্টি হয় 1990 চনৰ আজি দিনটোতে আফগানিস্তানত 6.4 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত লেনিন শৃংগত হিমস্খলন হয় আৰু ইয়াৰ ফলত ইতিহাসৰ আটাইতকৈ মাৰাত্মক পৰ্বতাৰোহণ দুৰ্যোগত 40 জন পৰ্বতাৰোহীৰ মৃত্যু হয় 2008 চনৰ আজি দিনটোতে আফগানিস্তানত থকা আমেৰিকাৰ সেনাবাহিনীয়ে আফগান ৰাষ্ট্ৰীয় সেনাৰ সৈন্যক আক্ৰমণ কৰে যাৰ ফলত ওয়ানাটৰ যুদ্ধ আৰম্ভ হয় 2011 চনৰ আজি দিনটোৰ সন্ধিয়া মুম্বাইত তিনিটাকৈ বোমা বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ ফলত প্ৰায় 26 জন লোকে মৃত্যুবৰণ কৰে লগতে 130 জনৰো অধিক লোকে আহত হয় 2011 চনৰে আজি দিনটোত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 1999 নং প্ৰস্তাৱ গ্ৰহণ কৰা হয় য'ত দক্ষিণ সুদানক ৰাষ্ট্ৰসংঘৰ সদস্যৰ মৰ্যাদা প্ৰদান কৰা হয় এই ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুকেইটা ইনফৰ্মেটিভ তথ্য জানিবলৈ পালে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এটা লাইক কৰি দিব লগতে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এতিয়ালৈ আহো ধন্যবাদ